হাতত কাচিলি পথাৰত আছোঁ নাৰৰ আয়োজন চলি আছে খেলা কোৱা নাৰা কটা মানুহ ইমান চব নাৰা কাটিছে ডাল বা বুটা হ'ব ইয়াত দে 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 আহিছে চব আহিছে না নাৰা কাটি কেনে লাগিল মজা মজা লাগিছে মজা মজা দে সকলৰ ফিলিংছবোৰ কেনে লাগিল ডাল বা বুটা হ'ব নিশ্চয় ডাল বা বুটা হ'ব আপোনালোকে দেখা পাব হাতত কাচি লৈ এই পথাৰৰ মাজত নাৰ কাটিছোঁ কাট নাৰ চাৰ কাটি থাক এয়া আমি ভেলাঘৰৰ প্ৰস্তুতি কৰি আছো এয়া নাৰ কাটি আছে এইফালে সৰু সৰু ল'ৰা A few moments later. তো নাৰৰ জাগাৰ হৈ গ'ল এতিয়া কাটবা লাগে বাঁহৰ বাৰীত যাম আৰু এই চব উঠি ল'লো আমাৰ প্লেচত লাগে প্লেচটো দেখাই আছোঁ 15 minutes later. তো আমাৰ ভেলাঘৰৰ প্লেচটো ইয়াত হ'ব ভেলাঘৰ বনোৱা তো বন্ধুসকলে ভেলাঘৰ ৰেডি কৰি আছে তাৰমানে ঘৰৰ কাৰণেতো খানা খোৱা হ'ব দীপক ছাৰ কাটাৰ কাৰণে অ' দীপক হাঁহি এটা দি দিছ পিছফালে ঘূৰি দীপক অ' দীপক দীপ ধাম হ'ল না ধাম হৈছে না ধাম হৈছে সেইবিলাকে এইটো কিহৰ বেৰা কাৰণে ন বেৰা কাৰণে এইফালে আছে খুটা ৰেডি তো এইভাগে আছে খুটা ৰেডি তাৰপিছত এইভাগে জেঠাই টাঙল তুলিছে টাঙল লাগব না তাৰপিছত চোৱা মানুহ কি কৰিছ তই বেৰা বান্ধি বেৰা ক'ত গুড ভেৰি গুড নীলকমল চাওঁ একবাৰ হাঁহি এটা মাৰি দি বেৰা বনাইছা মা বঢ়িয়া বনাইছা বা তোৰ অভিজ্ঞতা আছে তোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ চাওঁ একবাৰ মুখখন আৰু দাঙিচোন ধুনীয়া বেৰা বনাইছে সঁচাকৈ তো নাৰ অনা হৈছে নাৰ ৰেডি কলচুচনি ৰেডি তো বা লাগব আৰু এইখিনি বাইদে নহয় তো বাকী এতিয়া খানা খাওঁ ঘৰটোৰ কাৰণে ৰেডি এই ট্ৰেক্টৰ মেখানে ইমান ডিষ্টাৰ্ব দিছে নহয় তাৰমানে মাটি তাৰমানে তামান মাটি কাটি আছে পইচা তুলিছে কিন্তু আৰু তামান পইচা তুলিছে বেকগ্ৰাউণ্ডত তামান শব্দ আহি আছে বা পুতি আছে বান্ধি দিয়ে আমাৰ ইচ্ছাত কি হ'ব নাইট ডিউটি চলবা দীপক নাইট ডিউটি চলবা তো লাইটৰ ডেকাৰেশ্যনটো অঁ ঠিক আছে এটা চং শুনাৰ কাৰণে হোম থিয়েটাৰ হ'লে ভালে আৰু কাম কৰি ভাল লাগে এই ডিজে আহিছে দীপ শুনি আছা দে ভালকৈ ধুনীয়া কতে মানুহটো সিমান এক্সপিৰিয়েঞ্চ নাই ভিডিঅ' বনোৱা কিবা বঢ়িয়া হ'ব পাৰে চলি যাব টেনশ্যন নাই আমি নৰ্মেল মানুহ আমি ইমান প্ৰ নহয় 10 টকা জীৱন আমাৰ এয়া ভেলা ঘৰ সাজি আছে এয়া এটা এক্সপাৰ্ট পৰীক্ষিত কি নহ'ব য়েছ হৈ যাব আজি হৈ যাব আৰু এটা আছে আমাৰ মেইন এডভাইজাৰী জেনেৰেল মেনেজাৰৰ ওপৰত এয়া আমাৰ বেৰা বনাই আছে ভেলাঘৰৰ কাৰণে এয়া দীপক ধনমণি আৰু এইটো কোনে কেনেকুৱা লাগিলে কাম মজা চলিছে ন কাম চলি আছে কাম আন্ধাৰে হ'ব হ'ল হৈ যাব 1 hour later. अंधारे वाल अंधारे बुआर तो बेरा इधर से এখন বেরা হয়ে গেল ইধর থেকে হয়ে গেল বেরা তো এর এখন বেরা আছে মানে বেরে বেরা
বেৰা বনাইছে এই বেৰা মানুহ অলপ দি বলব না নলে আজি সন্ধিয়া হৈছে আন্ধাৰ হ'ল গা ধুব ঠাণ্ডা লাগব কিন্তু আজি মস্ত ঠাণ্ডা লাগব মাক গৰম পানীও কৰিব দিব লাগব দীপক এতিয়া চা ঠিক আছে আমরা লম্বা নাকি মন্দি চা আই বাদি এ নাং মানে ভিডিঅ' বনাই থাকিলে নহয় তাৰ মানে কিয় হ'ব দে এইটো ধুনীয়া হৈ আছে তো মজা নহয় তাৰ মানে দেখাই ল'লে হ'ল ইফালে অৰ্ণৱে বেৰা বৰাত ব্যস্ত অৰ্ণৱ বেৰা হ'ব না আজি একমান নাচা কিয় বেৰা ৰাতি 5 মিনিটত ভোগালী বিহুৰ শুভেচ্ছা দি ভোগালী বিহুৰ শুভেচ্ছা থাকিল অসমবাসী মোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল হেপী বিহু বিহুৰ শুভেচ্ছা দি এতিয়া হৈ গ'ল আন্ধাৰ তথাপিতো কামৰ তাৰমানে সমাপ্ত কৰোঁ কোনেও নাই সিংকে গোটেইকেইটা কাম কৰি আছোঁ আমি তো বাকী লাইটৰ দেখাচোনে মানে ব্যৱস্থা কৰিছোঁ মোবাইলত তাৰমানে মোবাইল নহয় বাকী লাইট আনিব পঠাইছোঁ আৰু লাইনৰ তার কিবা কিবি লাইটটো দিব লাগিব তো এতিয়া কাম কৰিম না ৰাতি অলপি তো ৰাতি অলপমান কিবা ৰুটি মাংসৰ খানা হ'ব Next morning. ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি ৰাতি কাম কৰা নহয় না বৰষুণ দিলাক না ৰাতি সেইকাৰণে মাৰা জিকি হওক ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি জীৱনত শান্তি নহ'বই কি জানি Three hours later. The next morning. এয়া হৈছে সৰু ভেলা পুজি এইটো হৈছে ভেলাঘৰ এইটো এতিয়ালৈকে জ্বলোৱা হয় না এইটো অকণমান বাকী আছে ভিতৰে জ্বলি গৈছে এই ডাঙৰটো ভিতৰেও জ্বলিছে এইটো বাহিৰে ইমান জ্বলা নাই ভিতৰে কিন্তু জ্বলিছে বল চুচনি জ্বলাইছে সকলো বস্তু ভিজি গৈছে एक तो लाइक और शेयर ठोक दीजिए महाकाल का लाइक और शेयर ठोक दीजिए पूरा साल मेहनत करता हूँ आपके लिए बेटा ऐसा नहीं चलेगा